बिजनी फरायसालिमानिसिम प्लेटिनाम सास्टेनेबल केम्पास बान्था भारतनि गासै गं 321 सोलोंथाइ फसंथाननि गेजेराव 42 नम्बर मासि मोननायजों लोगोसे सा सानजानि मादावनो सेथि मासि दखल खालामनो हादों बिजनी फरायसालिमाया आरो बिजनी फरायसालिमानि जथुम नब्लाङाव बानजायनाय मोनसे खौरांमेलनि गेजेरजों बे बाथ्राखौ फोसावो बिजनी फरायसालिमानि बुंथिगिरि डक्टर बिरहासगिरि बसुमतारिया बिजनी फरायसालिमानि हादर गेजेरारि सेवा आसनि गुटनि बानजायनायाव आरो रिचार्स हाइट फाउन्डेशन एन्ड इनभाइरनमेन्ट प्रोटेक्शन ट्रेनिं एन्ड रिचार्स इन्स्टिट्युटनि हेफाजाबाव फरायसालियाव 22 एप्रिलनिफ्राय 29 एप्रिलसिम खुंफुंनाय पृथ्वी सप्तानि लोब्बाजों बानजायनाय बे भारत इनभाइरनमेन्ट प्रग्राम ए भारत सास्टेनेबल केम्पास मिशन 2026 आव गासै भारतनि गोबां सोलोंथाइ फसंथान फरायसालिमा आरो मुलुगसोलोंसालिफोरजों लोगोसे गोबां हाबाफारि बानजायो। আজি আপোনালোকক এটা ভাল সুখবৰ জনাবলৈ আমি ইয়াতে আমন্ত্ৰিত কৰিছোঁ। বিজনী মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ NSS ইউনিটৰ উদ্যোগত আৰু ৰিচাৰ্চ হেইট ফাউণ্ডেশ্যন এণ্ড এনভাইৰনমেণ্ট প্ৰটেকশ্যন ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট EPTRI সহযোগত পৃথিৱী সপ্তাহ উপলক্ষে আয়োজিত ভাৰত এনভাইৰনমেণ্ট প্ৰগ্ৰাম এ ভাৰত ছাষ্টেইনেবল কেম্পাছ মিছন 2026 সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠান মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহৰ লগত যোৱা 22 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈ বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। উক্ত প্ৰতিষ্ঠানটিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষানুষ্ঠানসমূহৰ পৰিৱেশ সম্পৰ্কীয় কাৰ্যব্যৱস্থা তথা আভ্যন্তৰীণ পৰিৱেশ সুৰক্ষিত ব্যৱস্থাপনাসমূহৰ তথ্যভিত্তিক ডাটা সংগ্ৰহ কৰি 3টা পৰ্যায়ত স্বীকৃতি প্ৰদান কৰিছে। ভাৰতবৰ্ষৰ সৰ্বমুঠ 321টা শিক্ষানুষ্ঠানৰ ভিতৰত বিজনী মহাবিদ্যালয়ে 44 নম্বৰ স্থানত প্লেটিনাম ছাষ্টেইনেবল কেম্পাছ এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু ই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বিজনী মহাবিদ্যালয়ে প্ৰথম স্থান লাভ কৰিছে। প্ৰথম জুনত হায়দৰাবাদত অনুষ্ঠিত হায়দৰাবাদ গ্লোবেল পিচ অডিটৰিয়ামত ৰাষ্ট্ৰীয় পৰ্যায়ত এই বঁটা আৰু মানপত্ৰ প্ৰদান কৰিব আৰু এই মানপত্ৰ প্ৰদান অনুষ্ঠানত বিজনী মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিব। ইয়ে বিজনী মহাবিদ্যালয়ৰ নাক গ্ৰেড নিৰূপণত সহায় কৰিব। এইখিনি খবৰ জনাবলৈ আপোনালোকক